নমস্কাৰ বন্ধুসকল কিউৰিয়াছ লাৰ্ণিংলৈ সকলোকে বহুত বহুত স্বাগতম জনাইছো সো ভিডিওটো দিয়া অকমান দেৰি হ'ল কাৰণ আমি এটা নতুন ইউটিউব চেনেল খুলিলো সৰু সৰু ল'ৰা-ছোৱালীখিনি সাধু শুনোৱা তাত অলপমান এনিমেচন ভৰাই দিছো আৰু জুনুকা নাম দি আমি চেনেলটা খুলিছো সো তাৰ ভিডিওৰ লিংক মই ডেসক্ৰিপচনত দি দিছো সো তোমালোকে চাবা বুলি আশা কৰিলো আৰু তোমালোকৰ ভাইটি ভন্টি বা অইন কোনো সৰু সৰু ল'ৰা-ছোৱালী তেওঁলোকক পালে তোমালোকে ভিডিওটো শেয়াৰ কৰিবা বুলি আশা ৰাখিলো সো আৰু বেছি দেৰি নকৰো let's roll the intro এতিয়া লাষ্ট আমি কেমিক্যাল বন্ড ৰাসায়নিক বন্ধনৰ ওপৰত আমি সেশনটা কৰিছিলো আজি আমি এসিড ক্ষাৰ আৰু লৱণ এই তিনটাৰ কিছুমান ধৰ্মৰ কথা আমি আলোচনা কৰিম সো ফাৰ্স্ট অফ অল এসিড কি হয় তোমালোকে কিছুমান বস্তু পাইছা খাবলৈ টেঙা হয় আম নেমু বা তেতেলি দৈ এনেকুৱা ধৰণৰ বস্তুবিলাক খাবলৈ টেঙা হয় এই টেঙা হোৱা কাৰণটো কি কাৰণ এইবিলাক বস্তুত কিছুমান এসিড থাকে ঠিক আছে সো সেই কাৰণে হেতৰ সোৱাদটো টেঙা হয় গতিকে এসিডৰ তোমালোকে প্ৰথম ধৰ্মটো কি পালা এসিডৰ সোৱাদ সদায় টেঙা এতিয়া তোমালোকে যদি ৰঙা জবা ফুল পা তোমালোকে যদি বগা পাত এখনত ঘহা তেতিয়া হলে তোমালোকে কি কালাৰ পাবা নীলা তোমাৰ বহি পাতটো নীলা ৰঙৰ হৈ যাব ঠিক আছে সো সেই বস্তুটো আমি লিটমাছ বুলি ভাবিব পাৰো বা লিটমাছৰ নিচিনা এক্ট কৰে ঠিক আছে এতিয়া তুমি সেই নীলা পাতটোত অকনমান নেমু যদি চেপি দিয়া তেতিয়া হলে দেখিবা তুমি মানে সেই নেমুৰ ৰসৰ টোপালখিনি যেতিয়া বহি পাতটোত পৰিব তেতিয়া সেই নীলা জায়গাখিনি ৰঙা হৈ যাব ঠিক আছে অৰ্থাৎ আমি কি ক'ব পাৰো এসিডে নীলা লিটমাছ ৰঙা কৰে ঠিক আছে এটা নেক্সট আইছো ক্ষাৰটো কি হয় যিবিলাক বস্তুৰ সোৱাদ তিতা আৰু যিবিলাক বস্তুৱে ৰঙা লিটমাছ নীলা কৰে সেইবোৰক কোৱা হয় ক্ষাৰ ঠিক আছে ইয়াৰ পিছত লৱণ কি হয় তুমি এটা এসিড আৰু এটা ক্ষাৰ তুমি যদি মিক্স কৰি দিয়া ঠিক আছে তেতিয়া হলে তুমি কি পাবা লৱণ পাবা অৰ্থাৎ এসিডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰি লৱণ উৎপন্ন কৰে ঠিক আছে আৰু ইয়াৰ লগত পানী উৎপন্ন কৰে আৰু সেই বিক্ৰিয়াটোক কোৱা হয় প্ৰশমন বিক্ৰিয়াটো আমি অলপ পিছত আকৌ চাম সো এতিয়া জাস্ট ইন্ট্ৰোহে কৰি দিছো সো লৱণটো কি এসিড আৰু ক্ষাৰে বিক্ৰিয়া কৰি পেলাই যেটো বনাই হেতে লৱণ ঠিক আছে এতিয়া আমি এসিড আৰু ক্ষাৰক এহেতৰ কিছুমান ৰাসায়নিক ধৰ্মৰ কথা আলোচনা কৰিম ঠিক আছে এতিয়া এসিডে ধাতুৰ কাৰ্বনেট আৰু ধাতুৰ বাইকাৰ্বনেট এহেতৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে ঠিক আছে এসিডে ধাতুৰ কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে উদাহৰণস্বৰূপে সোডিয়াম কাৰ্বনেটে হাইড্ৰক্লৰিক এসিডৰ লগত বিক্ৰিয়া কৰি বা হাইড্ৰক্লৰিক এসিডে সোডিয়াম কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে লৱণ মানে কি সোডিয়াম ক্লৰাইড ইয়াত সোডিয়াম ক্লৰাইড লৱণ ঠিক আছে ঠিক একেদৰে ধাতুৰ বাইকাৰ্বনেটে এসিডৰ লগত বিক্ৰিয়া কৰি লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে লৱণ ইয়াত কি সোডিয়াম ক্লৰাইড ঠিক আছে গতিকে এজে হল আমি কি বুলি ক'ব পাৰো ধাতুৰ কাৰ্বনেট বা বাইকাৰ্বনেট এহেতি এসিডৰ লগত বিক্ৰিয়া কৰি লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে ঠিক আছে এতিয়া নেক্সট এসিডে ধাতুৰ অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে উদাহৰণস্বৰূপে সোডিয়াম অক্সাইড আৰু হাইড্ৰক্লৰিক এসিড এহেত দুটাই যেতিয়া বিক্ৰিয়া কৰিব তেতিয়া সোডিয়াম ক্লৰাইড আৰু পানী উৎপন্ন হ'ব এতিয়া নেক্সট আমি আগতে কৈ অহা আৰু এটা ধৰ্ম এসিডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ঠিক আছে উদাহৰণ লৈছো সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এসিড এহেত দুটা মিক্স হৈ পেলাই সোডিয়াম ক্লৰাইড আৰু পানী উৎপন্ন কৰে ঠিক আছে সো এখিনতে তোমালোকে এটা কথা মন কৰিবা কি হয় মানে ধাতুৰ অক্সাইডে এসিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এতিয়া আমি কি জানো এসিডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰি পানী উৎপন্ন কৰে আৰু লৱণ উৎপন্ন কৰে ঠিক আছে এই দুইটা অলপ দেখিবলৈ একে নিচিনা নেকি বাৰু সমীকৰণ দুইটা তোমালোকে দেখিছা চাগে দেখিবলৈ অলপ একে নেকি তাৰ মানে আমি কি বুলি ক'ব পাৰো যে ধাতুৰ অক্সাইডবোৰে
অলপমান ক্ষাৰকীয় ধৰ্ম মানে বহন কৰে নেকি সো তোমালোকে তেনেকৈ ভাবিব পাৰা ঠিক আছে এতিয়া তুমি চাবা এচিডবোৰৰ মাজেদি কাৰেন্ট পাৰ হৈ যায় অৰ্থাৎ এহেতি বিদ্যুতৰ পৰিবাহী কিন্তু ক্ষাৰবোৰৰ মাজেদি এচিড পাৰ নহয় ঠিক আছে কিন্তু সেই ক্ষাৰবোৰৰ মাজেদি পাৰ কৰিবলৈ তুমি হেতৰ যদি এটা দ্ৰৱ বনোৱা মানে তাত যদি পানী মিক্স কৰি দিয়া তেতিয়া হলে হেতি ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰিব মানে হেতি বিদ্যুতৰ পৰিবাহী হ'ব কিন্তু গোটা অৱস্থাত ক্ষাৰবোৰ বিদ্যুতৰ পৰিবাহী নহয় এতিয়া এচিড আৰু ক্ষাৰ এহেতক তুমি যদি পানীৰ লগত মিলাই দিয়া তেতিয়া কি হ'ব ক্ষাৰটো সিম্পল বেছি প্ৰবলেম নাই ক্ষাৰত ম্যাক্সিমাম ক্ষাৰত তোমালোকে এতিয়া যিখিনি পাবা মানে হেখিনিত ম্যাক্সিমামত হাইড্ৰক্সাইড আয়ন আছে সো তুমি যেতিয়া হে ক্ষাৰখিনি পানীত মিক্স কৰি দিবা তেতিয়া কি হ'ব হাইড্ৰক্সাইড আয়নটো এক্সট্ৰা হৈ যাব আৰু তাৰ লগত যেটো থাকিব তাৰ লগত আৰু কিবা এটা কম্পাউণ্ডটো জয়েন হৈ থাকিব ন সোডিয়াম বা পটাছিয়াম হাইড্ৰক্সাইড সোডিয়াম হাইড্ৰক্সাইড এনেকৈ থাকে সো সেই ধাতুটো এক্সট্ৰা হৈ যাব আৰু তোমাৰ হাইড্ৰক্সাইড আয়নটো এক্সট্ৰা হৈ যাব মানে হেতি আয়নাইজ হৈ যাব সো তোমালোকে জানা আয়নে ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰে মানে বিদ্যুৎ হেতি কন্ডাক্ট কৰিব পাৰে গতিকে ক্ষাৰৰ দ্ৰব্য এটাই ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰিব পাৰে মানে বিদ্যুতৰ হেতি পৰিবাহী ঠিক আছে এতিয়া এচিড এটা পানীৰ লগত মিলাই দিলে কি হ'ব তেতিয়া এচিডটো সম্পূৰ্ণ দুভাগ হৈ যাব তাৰ যেটো এক্সট্ৰা আছিল যেটো তাৰ কাৰ্যকৰীমূলক বা ক্লোৰিন ব্ৰোমিন এনেকা ধৰণৰ হাইড্ৰোজেন ক্লোৰাইড হাইড্ৰোজেন ব্ৰোমাইড সালফাৰ হাইড্ৰোজেন সালফাইড এনেকে সেই এক্সট্ৰা বস্তুটো মানে সেই এক্সট্ৰা কাৰ্যকৰীমূলকটো বেলেগ হৈ যাব লগতে আয়ন হিচাপে বেলেগ হৈ যাব আৰু লগতে হাইড্ৰোজেন আয়নটো বেলেগ হৈ যাব এতিয়া হাইড্ৰোজেন আয়নটো অকলে থাকিব নোৱাৰে গতিকে হি পানীৰ অণুৰ লগত লগ লাগি পেলাই H3O পজিটিভ এই আয়নটো গঠন কৰে আৰু ইয়াৰ নাম হাইড্ৰোনিয়াম আয়ন ঠিক আছে সো গাইস আজিলৈ মানে আশা কৰো তোমালোকে বুজি পাইছা সাগে এচিড আৰু ক্ষাৰৰ যিখিনি ধৰ্ম এখিনি বুজি পাইছা সাগে আৰু যদি কোনবা বুজি নাই পোৱা তেলে তলত কমেন্ট কৰিবা আৰু কোনটো পাৰ্ট মানে বেছিকে বুজি পালা বা কোনটো পাৰ্ট কমকে বুজি পালা সেই বস্তুখিনি তলত কমেন্ট কৰিবা আৰু ভিডিওটো যদি ভাল লাগে লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা নেক্সট ইয়াৰ পিছৰ pH বা লিটমাস বা সূচক এনেকুৱা ধৰণৰ কিছুমান বস্তুৰ কথা আমি আলোচনা কৰিম সো till then stay curious keep learning